ন্যাশনাল ৰোড সেফটি মন্থ চলি আছে, আৰম্ভ হৈছে। এইটো আৰম্ভ হৈছে 2000 ফেব্ৰুৱাৰী 14 থাকিব। ন্যাশনাল ৰোড সেফটি মন্থ এইটো আৰম্ভ হৈছে 15 জানুৱাৰী 2024 পৰা 14 ফেব্ৰুৱাৰী 2024। এইটো একমাহ ধৰি পেলাই এইটো ৰোড সেফটি আমি পালন কৰিম। ইয়াৰ কাৰণে আমি বিভিন্ন চিৰাং ডিষ্ট্ৰিক্টত বিভিন্ন কলেজত আমি প্ৰগ্ৰামৰ কাৰণে ৰোড সেফটি এৱাৰনেছৰ প্ৰগ্ৰাম লৈছোঁ। আজি এখন আমাৰ 3 নম্বৰ কলেজ ৰুণিখাটা কলেজ, ইয়াৰ আগত আমি বাসুগাঁও আৰু বেংটল এই দুখন কলেজত আমি কৰিলোঁ। ইয়াৰ পিছত আমাৰ বিজনী কলেজ আছে। ইয়াৰ মাজতো আমি দুটা আই কেম্প আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমাৰ ওচৰত আছে, যিটো ৰোড সেফটি এৱাৰনেছৰ ওপৰত আমি জোৰদাৰ কৰিছোঁ। ল'ৰাসকলে কেনেকুৱা থাকিব লাগিব, কি লাগিব? এতিয়া আমি ইয়াতে মেইন তেওঁলোকক ৰোড সেফটি এৱাৰনেছৰ বিষয়ে যিখিনি কৈছোঁ, আমি 5টা সূত্ৰ দিছোঁ তেওঁলোকক। এইটো হৈছে পঞ্চসূত্ৰ বুলি কোৱা যায়। 5টা সূত্ৰৰ ওপৰত আমি তেওঁলোকক বেছিকৈ মনোযোগ দিবলৈ কৈছোঁ। এইটো হৈছে হেলমেট পিন্ধক। 1 নম্বৰ হৈছে হেলমেট পিন্ধক। হেলমেট নিপিন্ধাকৈ যাতে কোনো ধৰণৰ বাইক তেওঁলোকে নচলাওক, পিলিয়ন ৰাইডাৰে হওক বা ৰাইডাৰে হওক, কোনো যাতে হেলমেট নিপিন্ধাকৈ চলাব নালাগে। কিন্তু ষ্টুডেণ্টবিলাক কয় যে আমি ষ্টুডেণ্ট হয় কিন্তু দিব নালাগে। ষ্টুডেণ্ট বুলি কথা নহয়, এক্সিডেণ্ট ষ্টুডেণ্ট বুলি পেলাই বেলেগে নহয়। এক্সিডেণ্টটো সকলোৰ কাৰণে, ষ্টুডেণ্ট হ'লে যে এক্সিডেণ্ট নহ'ব এইটো কথা নহয়। এইটো বাইক চলালে দুইজনে হেলমেট পিন্ধিব লাগিব, ৰাইডাৰ আৰু পিলিয়ন ৰাইডাৰ। ছিট বেল্ট মাৰিব লাগিব। ছিট বেল্ট নামাৰিলে আমি ইয়াৰ এগেইনষ্টত আমি যিটো পেনাল্টি লৈছোঁ, সেইটো পেনাল্টি লোৱাটো ডাঙৰ কথা নহয়, এইটো আমাৰ মুখ্য উদ্দেশ্য নহয়। কিন্তু ছিট বেল্ট মাৰিবলৈ তেওঁলোকক আমি কোৱা হৈছে। 3 নম্বৰতে কৈছোঁ আমি ড্ৰাংক এণ্ড ড্ৰাইভ কৰিবলৈ মনা কৰিছোঁ। ৰাগিয়াল বস্তু খাই যাতে তেওঁলোকে গাড়ী নচলায়। 4 নম্বৰ হৈছে এক্সেছিভ স্পীড, বিৰাট বেছি জোৰে যাতে এক্সেছিভ স্পীডত বাইক বা গাড়ী নচলায়। 5 নম্বৰতে কৈছোঁ যে মোবাইল ফোন ব্যৱহাৰ নকৰক। গাড়ী চলাওঁতে হওক বা বাইক চলাওঁতে হওক, মোবাইল ফোন ব্যৱহাৰ নকৰক। এই 5টা সূত্ৰৰ ওপৰত আমি বেছি জোৰ দিছোঁ। এইকেইটা যদি মানি চলে, এই 5টা সূত্ৰ বিশেষকৈ যদি মানি চলে, আমি ভাবোঁ আমি চিৰাং ডিষ্ট্ৰিক্টত বা বেলেগতো হ'লেও আমি এক্সিডেণ্ট ফেটালিটি 0 কৰিব পাৰিম। সেইটোৱে মই আপোনালোকৰ থ্ৰুৱেদি সকলোকে আহ্বান জনাইছোঁ, যাতে সকলোৱে এইখিনি নিয়ম কানুন মানি ট্ৰেফিক ৰুল ৰেগুলেশ্যন মানক, ৰাস্তা চলক আৰু আমাৰ লগত তেখেতলোকে সহযোগ কৰক। থেংক ইউ।